हेलो फ्रेंड्स पुनर्बार स्वागतम जनाइছো मोर यूट्यूब चैनल लुनामणि हिराলৈ আমি বহুত দিন হল ভিডিও বনোৱা নাই বহুত দিনৰ মূৰত ভিডিও বনাবলৈ ওলাইছো গতিকে ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহে তেনেহলে সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো গতিকে বলক ভিডিওটো আৰম্ভ কৰো আজি ভিডিও টপিকটো অকমান বেলেগ লব লৈছো আপোনালোকে কিমান পুৰণা মানে কইন্স দেখিছে মানে পইচা কিমান টকা যে আমি যদি ব্যৱহাৰ কৰো টকা আপুনি কিমান পুৰণা দেখিছে আজি মই আপোনাক দেখাব লৈছো বহুত আমাৰ ভাৰত স্বাধীন হোৱাৰ আগৰ পইচা কিছুমান দেখাব লৈছো গতিকে ভিডিওটো চাই থাকক बहुत पुरानी पैसा है এইকিটা কৈছো এটো 1 কোয়ার্টার আনা এটো ইন্ডিয়াৰ 1926 চনৰ পইচা এটো 1926 চনৰ পইচা এটো 1926 চনৰে পইচা এটো 1926 চনৰ পইচা আৰু এইটো কিমান চনৰ পইচা 1899 চনৰ পইচা কিন্তু ইয়াত কি সিম্বল আছে আজিলৈকে গম পোৱা হোৱা নাই এটো কিবা ৰাণী এজনী আছে কিন্তু ধৰিব পাৰে তো মুছা গৈছে গিয়া আৰু এটো 20 পইচা 1991 চনৰ এটো আমি বাও আপোনালোকে হয়তো দেখিছা আৰু এটো চাওক এটো কিমান চনৰ পইচা এটো সঠিককে গম পোৱা হোৱা নাই পুৰণা এটো হেলাই পুৰণা হৈ গৈছে বহুত পুৰণা হৈছে এটো আহোম ৰজা এটো চাওলুং চুকাফা কিন্তু এটো কিমান চনৰ পইচা হেতু ইয়াত নাই লিখা হৈ থকা নাই ধৰিব পৰা নাই আৰু ইয়া 50 পইচা আপোনালোকে ব্যৱহাৰ কৰিছে ইয়া 25 পইচা ইয়া 25 পইচা আপোনালোকে ব্যৱহাৰ কৰিছে ইয়া হয়তো ইয়া 50 পইচা আমি ব্যৱহাৰ কৰিছো তো 5 পইচা 1971 চনৰ 5 পইচা এটো এটো 1977 চনৰ 5 পইচা এটো 25 পইচা এটো এফালে এজন ৰজা এজন আছে কি কিং ইন্ডিয়া এম্পায়াৰ এটো 1947 চনৰ ভাৰত স্বাধীন হোৱা বছৰ ভাৰত স্বাধীন যেতিয়া হৈছিল তেতিয়াৰে এটো এটা সিংহ এটা আছে এটো 1947 চনৰ পইচা এটো চাওক কি টকা বা এটো কি টকা 5 रुपया এটো 5 টকা চাওক এটো 5 টকা কিমান সৰু আছিল 1947 চনৰ 5 টকাটো কিমান সৰু আৰু এতিয়া 5 টকাটো ইমান ডাঙৰ এটো 2 টকা নহয় 10 টকা 10 পইচা নে এটো 10 পইচা 1988 চনৰ চাওক 10 পইচাটো কিমান সৰু এটো একনা আমাৰ ককাহঁতে চাগে ব্যৱহাৰ কৰিছিল এটো একনা এম্পায়াৰ 1937 চনৰ পইচা ভাৰত স্বাধীন হোৱা আগৰে পইচা এটো তো বন্ধুসকল আপোনাক দেখাইছো এই কইন্সবোৰ কিমান পুৰণা 1988 চনৰ পৰা 1887 চনৰ পৰা ধৰি বৰ্তমান সময়লৈকে কিমান কইন্স আছে এটো দেখাইছো আপোনালোকক আৰু যদি এই পুৰণা কইন্সবোৰ দেখি ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়াৰ কৰি দিব ভিডিওটো আৰু এই দুটকীয়া নোট দুখন এটো দুটা সময়ৰ দুখন দুটকীয়া নোট হয়তো আপোনালোকে ব্যৱহাৰ কৰিছে আমিও হয়তো সৰু থাকোতে এলপি স্কুলত ব্যৱহাৰ কৰিছো কি জানি মনত নাই ইমান কিন্তু এনেকুৱা পইচা লোৱা 5 টকা কিন্তু লোৱা মনত আছে কিন্তু এইটো পইচা লোৱা মনত ইমান নাই কিন্তু লাগিছে যেন ব্যৱহাৰ কৰিছো গতিকে আপোনালোকৰ ঘৰতো কিমান পুৰণা কইন্স আছে ভিডিওত কমেন্ট কৰি জনাব আৰু ভিডিও যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি দিব এইবোৰ ভাবিছো OLXতে বিক্ৰী কৰি দিম নেকি কিন্তু নহয় এইবোৰ হয়তো
আমাৰ আগৰ মানে ভৱিষ্যত প্ৰজন্মক কেতিয়াবা দেখাব পাৰিম, সেইকাৰণে আমি সাঁচি ৰাখিছোঁ এইকেইটা। আৰু আছিলে কেইটামান, ক'ত বা আছে এতিয়া গম পোৱা নাই, বিচাৰিব লাগিব। গতিকে আজি ভিডিঅ'টো ইয়ে আপোনালোকক দেখালোঁ পুৰণা বস্তু কি আছে। আপোনালোকৰ ঘৰতো পুৰণা বস্তু কি কি আছে, পুৰণা কইন্স, কিমান পুৰণা কইন্স আছে, ভিডিঅ'টোত কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।